some red. Give me another chance, wanna go out once again. সবে হাত চাপৰে সহযোগ কৰিব সবে হাত চাপ दैदेनगिरि आरो बेयाव दैदेनगिरि आरो बेयाव नुजाथि फैनो हानाय स्पेसियेल गेस्ट आरो बेयाव नुजाथि फैनो हानाय साफ्रोमखौबो কোকৰাঝাৰত চেলিব্ৰেশ্যন ফাউণ্ডেশ্যন নামৰ এটি NGO তেওঁলোকে এটা ৰিহাব চেণ্টাৰ ষ্টাৰ্ট কৰিছে ইয়াতে আৰু এণ্টি ড্ৰাগ এৱাৰনেছ কেম্প তেওঁলোকে কৰি আছে খুব ভাল কাৰণ আমাৰ এই অঞ্চলত বিটিআৰ অঞ্চলত বা আমাৰ বিভিন্ন অঞ্চলত আমি দেখিছোঁ যে নৱপ্ৰজন্মৰ বহুত ল'ৰা ছোৱালী তেওঁলোকে এই ড্ৰাগ এলকহল বিভিন্ন ধৰণৰ এলকহল ড্ৰাগ নিচাজাতীয় যিবোৰ মানে দ্ৰব্য এই নিচাজাতীয় দ্ৰব্য তেওঁলোকে সেৱন কৰি পেলাই সমাজৰ পৰা বিচ্যুত হ'ব ধৰিছে নিজৰ দায়িত্ব কৰ্তব্যৰ পৰা ফালৰি কাটি গৈছে পিতৃ মাতৃ বা সমাজৰ কাৰণে ডাঙৰ এটা সমস্যা হৈছে তো তেনেকুৱা মানে সমাজচ্যুত যিসকল যুৱক যুৱতী বা ড্ৰাগ এডিক্টেড সেই যুৱক যুৱতীসকলক আমাৰ চৰকাৰৰ ফালৰ পৰা আমি ধৰণ কেনেকৈ তেওঁলোকক মানে ৰিকভাৰী কৰিব পাৰোঁ ব্যৱস্থা কৰি আছোঁ আৰু কিছুমান NGO দায়িত্ব লৈছে NGOবোৰে তেনেকুৱা ধৰণৰ এডিক্টেড যুৱক যুৱতীক আনি পেলাই তেওঁলোক কাউন্সিলিং কৰি মানে বিভিন্ন ধৰণৰ কাউন্সিল কৰে কাউন্সিলিঙৰ বহুত মানে প্ৰচেছ আছে এই প্ৰচেছ মতে কাউন্সিলিং কৰি পেলাই ৰিকভাৰী কৰি আছে তো এই অনুষ্ঠানটোৰ দায়িত্ব চেলিব্ৰেশ্যন ফাউণ্ডেশ্যন আমি বৰ সুখী হৈছোঁ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আমি এওঁৰ লগত যিমান পাৰোঁ আমি আৰ্থিকভাৱে হওক অন্যান্য ক্ষেত্ৰত সহযোগিতা আগবঢ়াম আমি বিচাৰি আছিলোঁ এনেকুৱা অনুষ্ঠান আমাক লাগে বিটিআৰত আৰু যদি কোনোবাই দায়িত্ব লয় অন্ততঃ 4খন ডিষ্ট্ৰিক্টত যদি আৰু 8-9টা অনুষ্ঠানে এনেকুৱা ধৰণৰ আৰম্ভণি কৰিব লাগিব আমি বহুত NGO কৈছোঁ যে তেওঁলোকে আহে কাম খোজে কিবা খোজে ফাণ্ড লাগে কিবা লাগে কিন্তু তেওঁলোকে কামটো আৰম্ভ কৰিব লাগে কামটো আৰম্ভ কৰিলে আমাৰ চৰকাৰে ফাণ্ড দিব আৰু কেন্দ্ৰীয় চৰকাৰত বহুত এনেকুৱা ধৰণৰ ফাণ্ড আছে ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত ধৰণৰ আঁচনি পাব তেওঁলোকে সুবিধা পাব কিন্তু কামটো ষ্টাৰ্ট কৰিব লাগিব গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহ্বান জনাম যদি এনেকুৱা আৰু অনুষ্ঠান আছে NGO আছে তেওঁলোকে যদি ৰিহাব চেণ্টাৰ ষ্টাৰ্ট কৰে তেতিয়াহ'লে নিশ্চয় আমাৰ যিবোৰ যুৱক যুৱতী ড্ৰাগ এডিক্টেড আমাৰ সেই যুৱক